বাপুতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আহকচোন চাওঁ আমি কি বনাওঁ আজি। কেইটামান বিলাহী পুৰি দিয়া হৈছে আৰু লগতে কেইটামান আলু, ইয়াৰ এখন পিটিকা হ'ব হৈ গ'ল আৰু খুব বেছি এখন চিম্পল থালি, কিন্তু খাবলৈ খুব বেছি ধুনীয়া হৈছে। Hey everyone, welcome back to my YouTube channel আৰু আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে বাপুতি সাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আপোনালোকৰ গোটেই বছৰটো ভালদৰে পাৰ হওক। আৰু মই এতিয়া আছোঁ মোৰ ঘৰত আৰু ঘৰলৈ অহা হ'ল আৰু ঘৰত আহি কেনেকৈ বিহু উদযাপন কৰিছোঁ আপোনালোকক অলপমান দেখাবলৈ চেষ্টা কৰিম। আৰু মই ভাবিছিলোঁ ৰাতিপুৱা যে আজি গৰু বিহু আৰু কেনেকৈ গৰু বিহু উদযাপন কৰা হয় তাৰে অলপ ক্লিপ ল'ম বুলি ভাবিছিলোঁ, কিন্তু যে ছেট প্ৰেক্টিছ আজিৰ দিনটো ইমানেই বেছি বৰষুণ, ৰাতিপুৱাৰ পৰা নন ষ্টপ বৰষুণ দি আছে, সেইকাৰণে লোৱা নহ'ল এইবিলাক ক্লিপ। কিন্তু তাৰ উপৰিও কেনেদৰে আমি বিহু চেলিব্ৰেট কৰিলোঁ আৰু কি বনালোঁ সেইখিনিকে অলপ দেখাবলৈ চেষ্টা কৰোঁ। তো ভিডিঅ'টো আগলৈ মোৰ লগত চাই থাকক। আৰু এতিয়া মই আহিলোঁ গাঁৱলৈ, আৰু গাঁৱত এটা কাৰণেই ভাল লাগে যে ইয়াত বাৰীতে সকলো ধৰণৰ বস্তু বিচাৰিলেই পোৱা যায়। আৰু এতিয়া মই গাঁৱলৈ আহিলোঁ। আৰু এতিয়া আহকচোন চাওঁ আমি কি বনাওঁ আজি। আৰু কিন্তু আজি মই বনোৱা নাই খানা, আৰু সদায়তো মই বনোৱা আপোনালোকে চাই থাকে, আৰু আজি মই জাষ্ট ভিডিঅ' কৰিম, আপোনালোকে চাওক কি বনাওঁ। আৰু আজি খানা বনোৱা হ'ব জুইত, আৰু আপোনালোকেতো জানেই যে জুইত বনোৱা খানা কিমান বেছি টেষ্টি হয়, আৰু খুব বেছি টেষ্টি খানা হৈছিলে সঁচাকৈ, কাৰণ মইতো খালোঁ আৰু ভিডিঅ'টো এতিয়া পিছত মই ভইচ অভাৰ কৰি আছোঁ। আৰু প্ৰথমে বনোৱা হৈছে এয়া আমলৈ পৰুৱাৰ টোপ, আৰু আমলৈ পৰুৱাৰ টোপ যিসকলে গম পায় সেইসকলক বাৰু কোৱা নাই, আৰু যিসকলে গম নাপায় তেওঁলোকক কৈছোঁ যে এইটো আমলৈ পৰুৱা যোনটো পৰুৱা হয় তাৰ এইটো টোপ, আৰু পৰম্পৰা অনুসৰি বহাগৰ বিহুত এইটো অসমীয়া মানুহে খোৱা হয়, আৰু আমি আগৰ পৰাই দেখি আহিছোঁ। আৰু এতিয়া ভাবিলোঁ যে এইটো ৰেচিপি দিয়া যাওক, বহুতে হয়তো দেখা নাই আৰু কিছুমানে দেখি হয়তো ভাল পাব। আৰু এই আমলৈ টোপৰ ভাজিখনত সদায় আপোনালোকে হাঁহৰ কণী ব্যৱহাৰ কৰিব, আৰু হাঁহৰ কণী দিলে ইয়াৰ পৰা এটা ধুনীয়া সোৱাদ ওলায়। আৰু এনেদৰে আমলৈ পৰুৱাৰ টোপখিনি বনোৱা হ'ল, আৰু খাবলৈ খুব বেছি
সোৱাদ হৈছিলে সঁচাই কৈছোঁ আপোনালোকেও যদি বিচাৰে তেনেহ'লে ট্ৰাই কৰিব পাৰে আৰু এতিয়া বনোৱা হৈছে সেই 100 এবিধ শাকখন আৰু সেই 100 এবিধ শাকখনো খাবলৈ খুব বেছি ধুনীয়া হৈছিল খাবলৈ খুব বেছি টেষ্টি আছিল আৰু এইখিনি খাবলৈ টেষ্টি হোৱাৰ লগতে ইয়াত বিভিন্ন ধৰণৰ ঔষধি গুণাগুণো থাকে আৰু বছৰত এটা দিনেই এইখিনি খোৱা হয় আৰু এতিয়া বনোৱা হৈছে মাংস আৰু মাংসখিনি খাবলৈ খুব বেছি টেষ্টি হৈছিলে আৰু আপোনালোকে জানে জুইত বনোৱা খানা কিমান বেছি টেষ্টি হয় আৰু মাংসখিনিও খুব চিম্পলকৈ বনাইছে কিন্তু খাবলৈ খুব বেছি টেষ্টি হৈছিল জুইৰ যোনটো এটা জুইৰ গোন্ধ ওলায় সেইটোত খুব ধুনীয়াকৈ ওলাইছিল আৰু এতিয়া এয়া কেইটামান বিলাহী পুৰি দিয়া হৈছে আৰু লগতে কেইটামান আলু ইয়াৰ এখন পিটিকা হ'ব আৰু পিটিকাটো সকলোৰে চাগে খুব বেছি ফেভৰেট মোৰতো খুব বেছিয়ে ফেভৰেট আৰু জুইত পুৰা বিলাহী আৰু আলুৰ পিটিকা খাইতো খুব বেছি ধুনীয়া লাগিলে আৰু মাংসখিনি আপোনালোকে দেখিলে খুব বেছি ইজি এটা ৰেচিপি হয় আপোনালোকে হয়তো যদি বিচাৰে তেনেহ'লে ঘৰত ট্ৰাই কৰি চাব পাৰে এবাৰ এয়া আজিৰ এখন থালি ৰেডি হৈ গ'ল আৰু খুব বেছি এখন চিম্পল থালি কিন্তু খাবলৈ খুব বেছি ধুনীয়া হৈছিল আৰু ইয়াত আছে অলপ পঁইতা ভাত আৰু আমলৈ টোপ 100 এবিধ শাক আৰু মাংস আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব আৰু যদি ভাল পাইছে তেনেহ'লে কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰো কৰি দিব